ঠায়ে ঠায়ে ব্যাপক হিংসা, বিজেপিৰ প্ৰাৰ্থীক প্ৰহাৰ। পশ্চিম বংগত অভিলেখ গাড়ী 92.79% ভোটদান। তামিলনাডুতো সৰ্বকালৰ অভিলেখ ভাঙি পইণ্ট ভোট। বৃহস্পতিবাৰে পশ্চিম বংগ আৰু তামিলনাডু বিধানসভাৰ নিৰ্বাচনত বিপুল সংখ্যক ভোটদান হয়। পশ্চিম বংগ বিধানসভাৰ খন আসনৰ ভিতৰত বৃহস্পতিবাৰে খন আসনৰ বাবে হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল। বৰাক উপত্যকাৰ প্ৰাক্তন বিধায়ক কিশোৰ নাথক বংগত আটক। ভোটাৰক ধন বিলাওঁতে পৰিছিল ধৰা। নিৰ্বাচনৰ আগদিনা পশ্চিম বংগত ভোটাৰক ধন বিলোৱাৰ অভিযোগত আটক হ'ল অসমৰ বিজেপিৰ নেতা কিশোৰ নাথ। অভিযোগ অনুসৰি পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা বৰাক উপত্যকাৰ প্ৰাক্তন বিধায়ক কিশোৰ নাথক নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন নিত্য বৰাৰ নশ্বৰয়ে। পঞ্চভূতত বিলীন হ'ল বিশিষ্ট সাংবাদিক সাহিত্যিক নিত্য বৰাৰ নশ্বৰ দেহ। কালি যোৰহাটত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক, লেখক, চিন্তাবিদ তথা অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক বৰাক নিশাই গুৱাহাটীলৈ লৈ অহাৰ পাছত আজি বহু দল সংগঠন আৰু গুণমুগ্ধৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। তাৰ পূৰ্বে অসংখ্য সাহিত্য সংবাদ ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে গুণমুগ্ধই চিন্তানায়কজনলৈ শেষ। বিপুল ভোটদানৰ পাছত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ দাবী, TMCৰ অপশাসনৰ অন্ত পৰিব। দুখন নিৰ্বাচনী সভা ৰদস্ব অংশগ্ৰহণ। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ 23 এপ্ৰিল। কেৱল গুণ্ডামি, চুৰি, ভণ্ডামোৰে 15 বছৰে বংগত শোষণ চলালে তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য। প্ৰথম পৰ্যায়ত অকল্পনীয় ভোটদানৰ দিনাই বংগত নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ কটাক্ষ। মই ঝালমুড়ি খালো, পুৰিছে TMC। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ 23 এপ্ৰিল। বঙালীসকলৰ প্ৰিয় খাদ্য ঝালমুড়িয়ে এইবাৰ পশ্চিম বংগৰ ৰাজনীতিত খলকনি তুলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পথৰ কাষত কনভয় ৰখাই ঝালমুড়িৰ সোৱাদ লোৱাৰ পাছতেই বংগৰ ৰাজনীতিয়ে গতি সলাইছে। বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীয়ে পথৰ কাষত এনেদৰে ঝালমুড়ি খোৱা কাৰ্যক নাটক বুলি অভিহিত কৰাৰ পাছতে আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ ঝালমুড়িৰ প্ৰসংগ উত্থাপনেৰে বংগত নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি মোদীয়ে চাৰি পিঠিলৈ। তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক নেতাৰ প্ৰতি জনসাধাৰণৰ খং ইমান বেছি হৈছে যে বহু ঠাইত দলটোৱে ভোটেই নাপাব পাৰে। প্ৰতিপক্ষ এগৰাকী ৭৬ বছৰীয়া যোদ্ধা জ্যোতিমানী বৰা। তেওঁৰ বয়স ৫৪ বছৰ। তেওঁ নতুনকৈ এটা ব্যৱহাৰ আৰম্ভ কৰিবলৈ বিচাৰোতে পৰিবাৰে সাংঘাতিক ধৰণে নিৰীক্ষণ কৰিছিল। কাৰণ জীৱনৰ টা উজুননা মনিউত্তৰ মধ্য অসমৰ অৱস্থা পৰ্যবেক্ষণৰ বাবে দল গঠন। ষ্ট্ৰং ৰুমৰ সুৰক্ষাক লৈ সন্দিহান কংগ্ৰেছ। কাইলৈৰ পৰা প্ৰতিটো দলে ঘোষ ল'ব ধাৰ্য কৰি দিয়া জিলাৰ EVM ৰখা স্থানৰ পৰীক্ষা পৰিস্থিতিৰ। ভোট গণনাৰ দিন চমু চাপি অহাৰ লগে লগে ষ্ট্ৰং কমক লৈ শংকা বৃদ্ধি পাইছে কংগ্ৰেছৰ। ভোট গণনাৰ সময়ত বা তাৰ আগতে ষ্ট্ৰং কমৰ সুৰক্ষাৰ দিশত সতৰ্কতা অৱলম্বন কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ। তৃণমূল কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক নেতাৰ প্ৰতি জনসাধাৰণৰ খং ইমান বেছি হৈছে যে বহু ঠাইত দলটোৱে ভোটেই নাপাব পাৰে। খাদ্য লৈছে মিৰিৰ বংগৰ ঝালমুড়ি। গোট পিঠিলৈ ভোটাংশ মহিলা সংৰক্ষণ সময়ৰ আহ্বান। আশাত আৰু বাজনৈতিক অংশীয় কলো এক। নাৰী শক্তি বন্দন বিধেয়ক গৃহীত হ'বলৈ নিদিয়াৰ প্ৰতিবাদ বিজেপিৰ। ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফল। মুখ্যমন্ত্ৰীৰ ঘোষণা। প্ৰতীক্ষাৰ অন্ত পৰিল। মেট্ৰিকৰ পাছত ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক। প্ৰবীণ শিল্পীৰ অংশগ্ৰহণেৰে ৰাজপথত মহিলাৰ আক্ৰোশ সমদল। মহিলাৰ বাবে সংসদ বিধানসভাত ৩৩% আসন সংৰক্ষণৰ বিধেয়কখন কংগ্ৰেছকে ধৰি বিৰোধী দলবোৰে বিৰোধিতা কৰাৰ পাছতেই আজি ৰাজপথত নামিল ৰাজ্যৰ বিজেপিৰ মহিলা শক্তি। ৰাজ্যিক বিজেপিয়ে আজি মহিলা আক্ৰোশ সমদল শিৰোনামেৰে ৰূপায়ণ কৰা এই কাৰ্যসূচী অনুসৰি বিশাল সংখ্যক মহিলাৰ সমাৱেশেৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা গণেশ মন্দিৰলৈ এক বিশাল সময়লো উলিয়ায়। সময়লত বিজেপিৰ মহিলা মৰ্চাৰ কৰ্মকৰ্তাৰ উপৰি অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগতৰ বহু কেইগৰাকী প্ৰবীণ শিল্পী অভিনেতা-অভিনেত্ৰীয়েও অংশ লয়। কংগ্ৰেছ বিৰোধী বিভিন্ন শ্লোগানেৰে আকাশতা জেনজেড্ৰ চিন্তা ভাৱনা আৰু আমাৰ কৰণীয়। ডা সৌমাৰজ্যোতি মহন্ত জেনজেড্ৰ চিন্তা ভাৱনা আৰু আমাৰ কৰণীয়। ডা সৌমাৰজ্যোতি মহন্ত
তামিলনাডুৰ এখন বিদ্যালয়ৰ 10ম শ্ৰেণীৰ ছাত্ৰী 16 বছৰা বিনিশা দমাশংকৰে পৰীক্ষা সম্পৰ্কীয় বিশ্বৰ জলবায়ু সন্মিলন মাত্ৰ 5 মিনিটৰ বাবে দিয়া বক্তৃতাটোৰ পশ্চিম কাৰ্বি আংলঙত শিহৰণকাৰী ঘটনা। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ মাতৃক শিৰচ্ছেদ, হত্যাকাৰী কন্যাক গ্ৰেপ্তাৰ। পশ্চিম কাৰ্বি আংলঙৰ ডেৰামুখৰ লালিঙত কালি নিশা সংঘটিত হয় এটা শিহৰণকাৰী ঘটনা। নিশা শুৱাপাতিতে নিজে কন্যাই মাতৃক শিৰচ্ছেদ কৰি হত্যা। ফাষ্ট ট্ৰেক আদালতত শুনানি গ্ৰহণ। শ্যামকানীৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত। পত্নী অনিতা ডেকা মহন্তক উভতি ধৰিলে জুবিনৰ ভগ্নীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম মূল অভিযুক্ত শ্যামকানী মহন্তৰ জামিন আবেদনৰ চূড়ান্ত শুনানি আজি গ্ৰহণ কৰে ফাষ্ট ট্ৰেক আদালতে। শুনানিৰ অন্তত আদালতে 30 এপ্ৰিললৈ ৰায় সংৰক্ষিত কৰি ৰাখে। ইতিমধ্যে শ্যামকানীৰ কিষাণলাল ৰুক্মিণী দেৱী চাহ ফেক্টৰী কৰ্তৃপক্ষৰ কাণ্ড পৰিচালকসহ মহিলা শ্ৰমিকক ছাটাইত লৈ আছিলো মাকিম। নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাকিমৰ ছটা হাফজান কথিত MS কিষাণলাল ৰুক্মিণী টি প্ৰাইভেট লিমিটেড চাহ ফেক্টৰীৰ কৰ্তৃপক্ষৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কালি নিশা আছিলো হৈ পৰে মাকিম অঞ্চল। জানিব পৰা মতে উক্ত ফেক্টৰীটোৱে চলিত বৰ্ষত শিলিগুৰিৰ 2 ব্যৱসায়ী ক্ৰমে নৰেশ বানচাল আৰু ঋষভ আগৰৱালাক মালিকী স্বত্ব হস্তান্তৰ কৰিছিল। অভিযোগ অনুসৰি ফেক্টৰীটোৰ মালিকী স্বত্ব লাভ কৰাৰ পাছতে এই 2 বনিয়াই কেতবোৰ শ্ৰমিক বিৰোধী কাৰ্যকলাপ আৰম্ভ কৰে। ফেক্টৰীত কৰ্মৰত অৰ্থাৎ একাংশ ভুক্তভোগী ইৰাণৰে সংঘাতৰ মাজতে পেণ্টাগনৰ সিদ্ধান্ত। হঠাৎ অপসাৰিত আমেৰিকাৰ নৌ সচিব হৰমিছ প্ৰালি সম্পূৰ্ণ আমেৰিকাৰ নিয়ন্ত্ৰণত থকাৰ দাবী ট্ৰাম্পৰ। ইৰাণে ক'লে আমেৰিকাই পৰাজয় স্বীকাৰ নকৰা পৰ্যন্ত আলোচনা অসম্ভৱ। আমেৰিকাৰ নৌ সচিব জন ফেলানক হঠাৎ অপসাৰণ কৰা হৈছে। ইৰাণৰ সৈতে যুদ্ধ এক জটিল পৰ্যায়ত উপনীত হোৱা আমেৰিকাই অনিৰ্দিষ্ট কাললৈ যুদ্ধ বিৰতি ঘোষণা কৰা আৰু ইৰাণ আমেৰিকাৰ শান্তি আলোচনাক লৈ অচলাৱস্থা অব্যাহত থকা অৱস্থাতে হঠাৎ আমেৰিকাৰ নৌ সচিবগৰাকীক অপসাৰণ কৰাটো পেট্ৰলিয়াম মন্ত্ৰালয়ে ক'লে পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ সম্ভাৱনা নাই। বিধানসভাৰ নিৰ্বাচনৰ পাছতে দেশত পেট্ৰল ডিজেলৰ দাম প্ৰতি লিটাৰত 25-28 টকা বৃদ্ধি পাব বুলি প্ৰকাশ পোৱা বাতৰি নাকচ কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় চামগুৰি শ্ৰৈভূমি ৰূপহীহাট বৰপেটা পথ দুৰ্ঘটনাত শিশুজনৰ মৃত্যু। নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত আমনি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত এটি 7 বছৰা শিশু এজন লোক নিহত হয়। জানিব পৰা মতে গুৱাহাটীৰ ডিব্ৰুগড় জেলতে পুনৰ গ্ৰেপ্তাৰ পঞ্জাব আৰক্ষীৰ জিম্মাত অমৃতপাল সিং। ৱাৰুছ পঞ্জাব দেৰ মুৰব্বী তথা খদিৰ চাহিবৰ সাংসদ অমৃতপাল সিঙক আজি পঞ্জাব আৰক্ষীৰ এটা দলে আনুষ্ঠানিকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰে। বুধবাৰে মাজনিশা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন NSA ৰ অধীনত তেওঁৰ 3 বছৰা আটকৰ ম্যাদ শেষ হোৱাৰ কেইঘণ্টামান। নিউজ চাই ভাল পাইছে যদি চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।